নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ কিছু জীৱনৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছোঁ। মোৰ বিয়া হৈছিলে, মোৰ বিয়াৰ পিছৰখিনি ক'বলৈ লৈছোঁ। মোৰ বিয়া হৈছিলে 29 এপ্ৰিলত 2013 চনত। মই যেতিয়া ডিগ্ৰী কৰি উঠিছিলোঁ তেতিয়া ঘৰত মা দেউতাহঁতে মোক বিয়া দিবলৈ হেৰি কৰিছিলে। তাৰপিছত মই 2013 চনত মই বিয়া হৈ গৈছিলোঁ। ডিগ্ৰী কমপ্লিট কৰি মই 1 বছৰৰ পাছত মই বিয়া হৈছোঁ। তাৰপিছত বিয়া হৈ কিনে মোৰ 2014 চনত দেহাৰ জন্ম হৈছে। দেহাৰ জন্ম হৈ মেলি আমাক এটা খুব সুখৰ মুহূৰ্ত আগবঢ়াই দিলে ভগৱানে। কিন্তু তাৰ কিছুদিনৰ পাছত 1 বছৰ 1.5 বছৰৰ পাছত হঠাতে ভগৱানে মোৰ মানুহজনক মোৰ পৰা আঁতৰাই লৈ গ'ল। অতিকে দুখ লগা কথা। এটা এক্সিডেণ্ট হৈছিলে। সেইদিনাখন আছিলে জুলাই মাহৰ 2015 চনৰ জুলাই মাহৰ 6 তাৰিখটো। সেইদিনাখন ৰাতিপুৱা মই কাম কৰি আছিলোঁ। তেতিয়া ইমান ভালকৈ খোজকাঢ়িব জনা নাছিলে। এখোজ দুখোজকৈ গৈ মেলি কলৰ পাৰৰ পকাটোত পৰি পেলাই মূৰত আঘাত পাইছিলে আৰু সেইদিনাখন সি ইমানেই কান্দিছিলে। ভগৱানে চাগে মোক সংকেত দি আছিল মানুহজনৰ সেইদিনাখনি যে এক্সিডেণ্ট এটা হ'ব, সংকেত দি আছিল। কিন্তু মই অনুভৱ কৰা নাছিলোঁ এনেকুৱা যে হ'ব, কোনেনো জানে। তাৰপিছত মই তাক ভাল কৰি আনি সি ইমানেই কান্দিছে সেইদিনাখন। তাৰপিছতে সেইদিনাখন আমাৰ গোটৰ এখন মিটিং আছিলে। 6 তাৰিখে আমাৰ আত্মসহায়ক গোটৰ মিটিংবোৰ হয়। তালৈ যাবলৈ মানুহজনক সুধিছিলোঁ। মানুহজনে মোক কৈছিলে আজি নালাগে, দেহাই ইমান কষ্ট পাইছে, তুমি যাব নালাগে। কিন্তু জৰুৰী আছিল কাৰণে মই যাব লগা হ'ল। কিন্তু যাবলৈ আগমুহূৰ্তত ৰাতিপুৱা টাইমত মই যেতিয়া গা পা ধুই সেৱা কৰি আহি গা পা ধুই কৰি ফুট লৈ মেলি হেৰি কৰিবলৈ লওঁতে মোৰ হাতৰ পৰা সেইদিনাখন অকস্মাতে সেন্দুৰটো মাটিত পৰি গ'ল। আৰু তেতিয়া কিবা এটা গাটোত এনেকুৱা এটা ভয় লাগিছে যেন মোৰ কিবা হ'ব নেকি এনেকুৱা এটা অনুভৱ। কাৰোবাক কৈছিলোঁ যদি হ'ব দে, এনেকুৱা হয় আৰু কেতিয়াবা এনেকৈ কৈছিলে। কিন্তু সেইদিনাখন এইবিলাক সংকেত ভগৱানে মোক দিয়ে আছিলে। তাৰপিছতে মই ওলাই মেলি মই দেহাক দেউতাকৰ লগত থৈ পেলাই মিটিঙলৈ গ'লোঁ। তাৰপিছত মিটিঙত কমচে কম 10 মিনিটমান আছোঁ। মোলৈ এটা ফোন আহিছে। মানুহজনে ফোন কৰিছিলে যে মই গৈ আছোঁ, দেহাই ইমান আমনি কৰিছে, তোমাক মই লৈ আহিমগৈ। মই কৈছোঁ ঠিক আছে, হ'ব বাৰু। তাৰপিছত মই ওলাই তাতে মিটিঙতে বহি আছোঁ। তেনেকুৱাতে এনেকুৱা এটা চিঞৰ আহিছে। মানুহ এজনীয়ে কৈছে যে মানুহ এটাৰ এক্সিডেণ্ট হৈছে। তেনেকুৱা শুনি মোৰ বুকুখন ইমানকৈ ধপধপাইছে। কি হ'ল, এওঁহে আহিছিল, এওঁ হ'ল নেকি? তেনেকুৱাতে মই ধুমধাম বেগাই দৌৰি গ'লোঁ। দৌৰি পেলাই দেখিছোঁ হয়, দেহাৰ দেউতাকৰ এক্সিডেণ্ট এটা হ'ল। কিন্তু দেখি ইমানেই ভয় লাগিছে। কোনোদিন এনেকুৱা ঘটনা মোৰ লগত হোৱা নাই। তাৰপিছত এনেকুৱা ভবা নাই যে এক্সিডেণ্টটো হৈছে, ভাল হ'ব আৰু এনেকৈ ভাবিছোঁ। কিন্তু সেই 6 তাৰিখৰ দিনা মিটিংখনেই মুকাল হৈ পৰিলে। সেইদিনাখন তাৰোপৰি মই গৈ মেলি মই চাই থাকোঁতে মই বেহুচ হৈ পৰিলোঁ। তেনেকুৱাতে 108খন আহিল আৰু মানুহজনক উঠাই লৈ গ'ল। সেইখিনি মই দেখা নাপালোঁ। লৈ নগাঁৱত গ'ল। নগাঁৱত নাৰাখিলে, গুৱাহাটী পালে। গুৱাহাটীত 6 তাৰিখৰ পৰা ধৰি 17 তাৰিখলৈকে মানুহজন গুৱাহাটীতে আছিলে নাৰ্ছিং হোমত। তাৰপিছত 17 তাৰিখৰ দিনাখন মই চাবলৈ গৈছোঁ তাত ঘৰৰ মানুহখিনিৰ লগত। তেতিয়া অকণমান সুস্থ হৈছিলে। তাৰপিছতে অকস্মাতে 18 তাৰিখৰ দিনা অকস্মাত তেওঁ আমাক এৰি গুচি গ'ল। আমি কোনেও ভবা নাছিলোঁ। ভাবিছিলোঁ তেওঁ এক্সিডেণ্ট এটা হৈছে আৰু উভতি আহিব আমাৰ মাজলৈ। কিন্তু ভগৱানে আমাৰ ইমানখিনি নুশুনিলে। আমি বহুত
চেষ্টা কৰিছিলোঁ, কিন্তু কেতিয়াবা এনেকুৱা লাগে ডক্টৰে ৰং ট্ৰিটমেণ্ট কৰিলে নেকি এনেকুৱা লাগে। কাৰণ ঠিক হৈছিলে, হুইল চেয়াৰত বহিব পৰা হৈছিলে, অলপ লৰচৰ কৰিছিল, কিন্তু তাৰ ভিতৰত অকস্মাত এনেকৈ হঠাতে আমাক এৰি গুচি গ'ল। সেইদিনাখন আমি যোনদিনাখন চাবলৈ আহিছোঁ, সেইদিনাখন 4টামান বজাত ইতিমধ্যে ঘৰৰ মানুহে গম পায়, কিন্তু মোক জনোৱা নাছিলে। দেহাও তেতিয়া সৰু আছিলে। দেহাই দেউতাকক এটা দুটা শব্দ ক'ব পৰা হৈছিল। তেতিয়া দেউতা বুলি শব্দটো ক'ব পৰা হৈছিল। প্ৰথম সি কথা ক'বলৈ আৰম্ভ কৰিছিল। দেউতাকৰ লগত সি আৰু বেছিদিন নাপালে আৰু তথাপিও তাক দেখি গ'ল দেউতাকে। সি তাৰপিছত ৰাতি যেতিয়া চবে এটা মানুহ আমাৰ ঘৰত উপস্থিত হৈছে, মই ভাবিছোঁ কিয় আহিছে এনেকৈ মানুহবোৰ ইমান বেছিকৈ। মই গম পোৱা নাই মানুহজন যে ঢুকাল। তাৰ পিছদিনাখন মই ৰাতিপুৱাই গা পা ধুই গোঁসাই সেৱা কৰিবলৈ গৈছোঁ। গোঁসাই সেৱা কৰিবলৈ যাওঁতে গোঁসাই ঘৰত তলাটো ওলমি আছে। তাৰপিছত মাহঁতক কৈছোঁ গোঁসাই ঘৰৰ তলাটো কিয় খোলা নাই। তাৰপিছত মায়ে কৈছে যে আজি গোঁসাই ঘৰ কৰিব নালাগে, হ'ব তই যা, এনেকৈ কৈছে। তথাপিও মই ভবা নাই যে মানুহজনৰ এনেকুৱা এটা অৱস্থা হৈছে। তাৰপিছত থাকি কিনি আধা ঘণ্টামানৰ পিছতে অকস্মাত গাড়ী এখন আহিছে। গাড়ীখন আহোঁতে চবেই কন্দা কটা লাগিছে। অকস্মাত যেতিয়া দেখিছোঁ মানে এনেকুৱা মানে কি হ'ব কি নহ'ব কৰি মই ইমানেই কান্দিছোঁ। তেতিয়া দেহাও সৰু হৈ আছে। দেহাই একো নাজানে সেই বিষয়ে। কি হ'ব ল'ৰাটোক মই কেনেকৈ কি কৰিম, মই সেই কথাটোক ভাবি ইমানেই চিঞৰি কান্দিছোঁ। তাৰপিছত হোৱাটো হ'লে এদিন দুদিনকৈ এনেকৈ সময়বোৰ পাৰ হৈ আহিল। ভাবিলোঁ জন্ম হ'লে এদিন মৃত্যু হ'বই লাগিব, কিন্তু মই দেহাকটো ডাঙৰ কৰিবই লাগিব। গতিকে বহুত সাহস কৰি দেহাক ডাঙৰ কৰিবলৈ আগবাঢ়িলোঁ। আপোনালোকে যদি মোৰ আৰু কিছু কথা জানিব বিচাৰে তেন্তে হ'লে মোক কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, নমস্কাৰ।